নাই আমি কৈছো আফচোস সংগঠনৰ আফচোস বহুত কৰ্মী আছে ডিফেন্স বড়োতো এই জায়গাত নাই না আমি ডিফেন্স বড়ো এই জায়গাত আছে বুলি কৈ আছে নেকি আমি কৈছো আফচোস সংগঠন ইয়াত ইনভলভ আছে তদন্ত হলে ওলাব এইটো আমি ডিমান্ড কৰিছো তদন্তৰ কাৰণে কোন আমাৰ হাতত ল এণ্ড অৰ্ডাৰ নাই বুজি পাই আমাৰ হাতত ল এণ্ড অৰ্ডাৰ নাই আমাৰ হাতত এনেকুৱা কিবা পাৱাৰ নাই আমি চৰকাৰক জনাব লাগে ডিমান্ড কৰিব লাগে আমি ডিমান্ড কৰিছোঁ মুঠতে তদন্ত হ'ব লাগে কেছটো অলৰেডি ৰেজিষ্টাৰ্ড এফচু ইনভলভ আছে কেছটো অলৰেডি ৰেজিষ্টাৰ্ড কিন্তু তদন্তৰ কাৰণে আমি কৈছোঁ তদন্ত আপোনাৰ হাতত কোৰ্ট আপোনাক ট্ৰেন্সফাৰ কৰা নাই না দিছে পুলিচ পাৱাৰ আপোনাক দিছে আমাক দিছে তো কাৰ ওচৰত আমি যাব লাগে ল এণ্ড অৰ্ডাৰ আমি কৈছোঁ তদন্ত হওক বাছ আমি কি কৈছে জড়িত আছে বুলি এনেকুৱা নহয় আপোনালোকে বুজি নাপায় এনে সাংবাদিক কৰি আছে মই কৈছে ইউজি ব্ৰহ্ম আণ্ডাৰগ্ৰাউণ্ড হয় ই কেনেকৈ কাম কৰে আপুনি ধৰিবই নোৱাৰিব বস্তুটো সেইটোৱে কৈছোঁ মই কি হয় আণ্ডাৰগ্ৰাউণ্ড আপুনি ধৰিব নোৱাৰিব আপুনি প্ৰমাণ দিব নোৱাৰি না কিন্তু মই কৈছে ইয়াত ইউজি ব্ৰহ্মৰ ইনষ্টিটিউশ্যন থাকিব লাগে সি এনেকুৱাই কাম কৰে এইটো কোন হয় হা এইটো জিনজিয়ে কোন হয় বুদ্ধি লোৱা কিয় বুদ্ধি ল জিনজে কি মানে কি জেনজি মানে কি এইটো ইউজি ব্ৰহ্ম জানে মই নাজানে